sabili mana saja উপলক্ষে সবজি কিনে আজি সাহায্য এইবিলাক আয়ুষ্মান শাস্তি এতিয়া পূজাটো চাহে আগৰীয়াল কালি নিচিনাকৈ গড় লৈ আৰু বিষ্ণুৰ নামত কিবা আনিছিলি নেকি তাৰপিছতে দৰি কি হৈ যায় মানে মোৰ যেতিয়া গৈ নিদিছিল তাৰপিছতে একেবাৰে হেৰি কৰে সদায় এইবোৰ লাইন পাতি থাকোঁ মই কিনে হাল নেকি একে গধূলা নেকি 8টা বজাৰ পৰা গধূলা 7টা বজালৈকে বহে মোৰ লগত বজাৰত তাৰপিছত বজাৰ সামেৰি পেলাই আমি যেতিয়া ঘৰত যাওঁ তেতিয়া গেল না সি ঘৰতে গৈ আহিলোঁ এই যে মোৰ হেৰি হ'ল অলপ অভাৱ হৈ গ'ল তেতিয়া একদিন কি হৈছোঁ মই সেই বজাৰত গৈছিলোঁ কিবা সেইটো শুনিছোঁ মোৰ কথাগিলা বিপদটো মোক দেখা পাই সি পেলাই লুকাইছিল মই দেখা পাইছোঁ চকু চকু পৰিলে সি আৰ হ'ল তাৰপৰা মই আকৌ পাক মাৰি যায় তাৰ আগত কৈছোঁ এই কি খবৰে ভাই এই নাই হেৰি কি বোলে মই মোক দেখোন চকু চকু কৈছিলোঁ কি আৰু চাই আহিলি সেই নাই নাই মই মানুহ এটাৰ পিছে পিছে আহিলোঁ মই দেখা পাইছোঁ সি মানুহ পিছে পিছে গৈছিলে কি মই বোলো ভাই সমান নাযায় চবৰে একদিন লতি ঘটি হ'ল তাৰপিছত যেতিয়া চাওঁ বুলি তাৰ লতি ঘটি এতিয়া মোৰ ওচৰ আহে তথাপি গাড়ীতে আছে নেকি সাধু বাবা নাস্তাম ভগৱন্তম অহম হৰ্ষয়ামি এভি গন্ধ পুষ্প তাম্বুলয় বীৰবাচ্য যুগল বস্ত্ৰ উপবন তাম্বুল কিঞ্চিত কাঞ্চন কিনানিতম নিতম অহম স্বৰ্জিত যথা বিহিত কাৰ্য কুৰু ভ্ৰমণে নম এতিয়া হেৰি কৰা এইফালে মোক দিব মজা ফটো এটা মাৰি দিছিলো অলপ ফেমাছ হৈ যাক দেউ আৰু অলপ ফেমাছ হৈ আমাক ফেমাছ নালাগে আমি এনেই তাৰমানে কৰ্মত যায় ঘাটা খাই নাহিলিয়ে ফেমাছ চাউণ্ডটো নকৰিলিয়ে গটা গটা খালিহে দিগদাৰ গটা খোৱা কাম নকৰোঁ এনেই আৰু চিয়া নাই গটা খাব নহয় কিয় খাম কি দৰকাৰ নিজৰ ভাত মাছ খাই পেলাই আকৌ তোৰ গটা খাব দেও পুৰা লাইভ কৰি আছো আমাৰ কাম ভালকে মাৰ মন্ত্ৰ এইটো উঠি আছে এটা দিয়া বিষ্ণু